তো বন্ধুসকল নিশ্চয় আপোনালোকে আপোনালোকৰ ভোটাৰ আইডিখন ভেৰিফিকেশ্যন প্ৰচেছটো কমপ্লিট কৰিছিল সো এতিয়া তাৰ পিছত আপোনালোকে কি কৰিব আপোনাৰ ভোটাৰ আইডিখন ভেৰিফিকেশ্যন প্ৰচেছটো আপোনালোকৰ কমপ্লিট হ'ল নে অৰ্থাৎ এপ্ৰুভ হ'ল নে ৰিজেক্টেড হৈ গৈছে আপোনালোকে আপোনালোকৰ মোবাইলটোৰ জৰিয়তে চাব পাৰিব কেনেকৈ চাব পাৰিব আৰু চাবৰ কাৰণে কি কি কৰিব লাগিব এই সকলোখিনি এই ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সো আপোনালোকে হয়তো গম নোপোৱাকৈ আপোনালোকৰ ভোটাৰ কাৰ্ডখন ৰিজেক্টেড হৈ থাকিব পাৰে আৰু আপুনি গম নোপোৱাকৈ আপোনাৰ ভোটাৰ কাৰ্ডখন ভেৰিফিকেশ্যন প্ৰচেছটো কমপ্লিট কৰিবলৈ থাকি যাব পাৰে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অন কৰক আৰু ব্ৰাউজাৰটো অন কৰি ইয়াত টাইপ কৰক www.nvsp.in আপোনালোকে যেতিয়া এইটো ৱেবছাইটটো ইয়াত চাৰ্চ কৰিব চাৰ্চ কৰাৰ লগে লগে আহি যাব আৰু আহি যোৱাৰ ফলত কি হ'ব আপোনালোকৰ যদি ক্ৰম ব্ৰাউজাৰটো আপোনালোকে অন কৰি দিছে তেতিয়াহ'লে ইয়াত ডেস্কটপ সাইট যিটো আছে ডেস্কটপ সাইটটো আপোনালোকে ইয়াত অন কৰিব ডেস্কটপ সাইটটো অন কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আপোনালোকক দেখাব আৰু ইয়াত কি কৰিব অলপ তললৈ আহিব তললৈ অহাৰ পিছত ইয়াত যিটো ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ আছে এই অপশ্যনটোত ক্লিক কৰিব যেতিয়া ক্লিক কৰিব তেতিয়াহ'লে আপোনালোকক এনেদৰে দেখাব ইয়াত কি দেখাব যে আপোনালোকে ভোটাৰ কাৰ্ডখন যেতিয়া আপোনালোকে এই ৱেবছাইটটোত ভেৰিফিকেশ্যন কৰিছিল তেতিয়া আপোনালোকক এটা একনলেজমেণ্ট কপি হিচাপে আপোনালোকৰ ৰেফাৰেন্স আইডি থকা এটা কপি দিছিল আৰু সেই কপিটোত আপোনালোকৰ সেই ৰেফাৰেন্স আইডি ইয়াত টাইপ কৰিব লাগিব টাইপ কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব চাওক ৰেফাৰেন্স আইডিটো ইয়াত টাইপ কৰিব মই টাইপ কৰি লৈছোঁ যেতিয়া ৰেফাৰেন্স আইডিটো আপোনালোকে টাইপ কৰিব টাইপ কৰাৰ পিছত আপোনালোকে চাৰ্চ কৰি দিব আৰু চাৰ্চ কৰাৰ লগে লগে অৰ্থাৎ যিটো ট্ৰেক ষ্টেটাছ আছে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে সম্পূৰ্ণভাৱে আপোনালোকক আহি যাব যদি আপোনালোকৰ ভেৰিফাইড কমপ্লিট হোৱা নাই তেতিয়াহ'লে ইয়াত ৰিজেক্টেড আহি দেখাই দিব অৰ্থাৎ গ্ৰীণ ছিগনেল নাহে যদি আপোনালোকৰ ভেৰিফিকেশ্যন প্ৰচেছটো কমপ্লিট হৈছে তেতিয়াহ'লে ইয়াত এপ্ৰুভ বুলি অৰ্থাৎ ছাবমিটেড বুলি দেখা গ্ৰীণ ছিগনেল দেখাই থাকিব সো এই সৰু প্ৰচেছটোৰ জৰিয়তে আপোনালোকে আপোনাৰ ভোটাৰ কাৰ্ডখন ভেৰিফিকেশ্যন কমপ্লিট হ'ল নে অৰ্থাৎ এপ্ৰুভ হ'ল নে চাওক এতিয়াই আপোনালোকৰ মোবাইলত গৈ কিন্তু বন্ধুসকল এতিয়াও আপোনালোকৰ ভেৰিফিকেশ্যন কৰিবলৈ সময় আছে যদি ৰিজেক্টেড হৈছে আপোনালোকে আপোনালোকৰ ওচৰৰ BLOৰ ওচৰত গৈ কণ্টেক্ট কৰি লওক কেনেকৈ আপোনালোকৰ ভেৰিফিকেশ্যন প্ৰচেছটো কমপ্লিট কৰিব পাৰিব আৰু সেয়ে আপোনালোকক এই সৰু টিপছটো দেখাবলৈ চেষ্টা কৰিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিয়ক যিসকলে কথাটো গম পোৱা নাই তেখেতসকললৈ কিন্তু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলত যদি আপুনি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটোৰ তলত থকা সেই ৰঙা ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি বেল আইকনটো প্ৰেছ কৰি আপোনালোকে অল অপশ্যনটোত ক্লিক কৰি ল'বলৈ নাপাহৰিব তেতিয়া বন্ধুসকল আপোনালোকে নতুন নতুন ভিডিঅ'ৰ আপডেটসমূহ পাই থাকিব ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই আছিল আকৌ বেলেগ এটা ভিডিঅ' লগ পাম জয় অসম